নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোকে পূজা শুভেচ্ছা থাকিল। যিহেতু পূজা বতৰত খিচিৰি খাই বহুত বেছি ভাল লাগে, সকলোৱে পূজাত খিচিৰি খাব যায়, সেই ভাবিলেও আমি ঘৰতে বনাওঁ খিচিৰি। মই প্ৰথমতে আলুখিনি কাটি ল'লোঁ আৰু কচুও দিছোঁ। আপোনালোকে ইচ্ছা কৰি যিকোনো চব্জি দিব পাৰে, ইয়াত সকলো চব্জি মিলি যায়। তাৰ পাছত মই আদা নহৰু পেষ্টটো কৰি ল'লোঁ। তাৰপিছত মই চাউলখিনি মগু দালি, মচুৰ দালি আৰু জহা চাউল লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ পানীত ধুই লৈছোঁ। তাৰপিছতে মই এইফালে তেজপাত, জলকীয়া, পিঁয়াজ সকলোবোৰ কাটি লৈছোঁ। তাৰপিছত মই গৰম পানী কৰিছোঁ ইফালে, যিহেতু গৰম পানী লাগিব দিবলৈ তাত। তাৰপিছত মই এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙা পৰি যোৱাৰ পাছত মই দিছোঁ আদা নহৰু। তাৰপিছত মই পূৰা সানি আছোঁ। তাৰ পাছত মই আলুখিনি দিছোঁ। এই যে মাংস দিলে বেছি খাবলৈ ভাল হ'ব, কিন্তু মাংস যিহেতু নাই আৰু পূজা বতৰত যিহেতু মাংস নাখায়, সেইকাৰণে মই আলুৰ সৈতে বনাইছোঁ। মাংস দিলে যে খাবলৈ আৰু বেছি ভাল হ'ব। তাৰপিছত মই আলুখিনি ধুনীয়াকৈ ভাজি আছোঁ, যিহেতু সিজিব লাগিব ন, সেইকাৰণে। তাৰপিছত দিছোঁ হালধি, পূৰা লৰাই আছোঁ আৰু লৰাই আছোঁ। এতিয়া মই আলুখিনি সিজিবলৈ অলপ থৈ দিম, ঢাকনি দি। সম্পূৰ্ণৰূপে সিজি যাব লাগিব। এতিয়া মই ঢাকনিখন দি দিছোঁ। থৈ দিয়াৰ পাছত এতিয়া মই এইখিনি তেলত দি দিলোঁ। দিছোঁ মই হালধি, আৰু অকণমান হালধি দি দিছোঁ, বগা দেখিছোঁ যিহেতু। ইয়াত যিকোনো চব্জি দিলে বেছি ভাল হয় ন। তাৰপিছতে এতিয়া মই ঢাকনিৰে অলপ সময় থৈ দিম। অলপ সময় থোৱাৰ পাছত চাওকচোন, আৰু মই পূৰা সানি আছোঁ। মানে খিচিৰি বনালে বহুত বেছি সানি থাকিবলগীয়া হয়, সকলো বস্তুৰ মিহলি হৈ যোৱালৈকে। তাৰপাছতে মই এতিয়া দিম পানী। যে গৰম পানী কৰি দিছিলোঁ, সেই গৰম পানীখিনি মই তাত ঢালি দিম। তাৰপিছত পূৰা লৰাই আছোঁ আৰু পূৰা এতিয়াতো পূৰা লৰাই থাকিব লাগিব। পূৰা লৰাই আছোঁ, পূৰা উতলাই আৰু একদম পানীখিনি কমাই দিছোঁ। যিহেতু মাছ মাংস নাই, সেইকাৰণে আমি খিচিৰিত খাবৰ কাৰণে বেঙেনা ফ্ৰাই কৰিছোঁ। আপোনালোকে বেঙেনা ফ্ৰাই খাই কেনেকুৱা লাগে বাৰু? মোৰ যে বেঙেনা ফ্ৰাই খাবলৈ বহুত বেছি ভাল লাগে। মইতো খাই বহুত বেছি ভাল পাওঁ। সেইকাৰণে বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ। বেঙেনাখিনি মই ৰঙা পৰি যোৱালৈকে ফ্ৰাই কৰিয়ে থাকিম। ৰঙা পৰি গ'লে চায়ো ভাল লাগে, খায়ো ভাল লাগে। চাওকচোন, ৰঙা পৰি গৈছে। ৰঙা পৰি যোৱাৰ পিছত অলপ সময় থৈ আৰু উলিয়াই দিলোঁ। হৈ গৈছে, বেছি থৈ দিলোঁ জ্বলি যাব, জ্বলি যালে খাই বেছি ভাল নালাগিব, সেইকাৰণে। হৈ গ'ল, ইমান ধুনীয়া লাগিছে। তাৰপাছততো বেঙেনাখিনি হৈ যোৱাৰ পাছত এতিয়া বনাইছোঁ চালাড।
আপোনালোকে এনেকৈ খাই পাইছেনে? যিহেতু আমাৰ ঘৰত এইখন চালাড খাই ভাল পায়, সেইকাৰণে এইখন চালাড থাকেই মানে, বনাবই লাগে। তিয়ঁহ আৰু পিঁয়াজ এইখন থাকিবই। তাৰপিছতে চাওকচোন, এতিয়া আমাৰ খিচিৰি হৈ গ'ল। এতিয়া অলপমান ধুনীয়া সানি দিছোঁ। চাওকচোন হৈ গ'ল, এতিয়া খাবলৈ